তো বিনামূলীয়া টমটম আৰু মুফেডৰ কাৰণে আবেদন কেনেকৈ কৰিব কাৰণ ইতিমধ্যে আপোনালোক সকলোৱে জানে যে আমাৰ আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেন্ট বোৰ্ডৰ ফালৰ পৰা ইতিমধ্যে বিনামূলীয়াভাৱে মুফেড আৰু টমটমৰ কাৰণে আবেদন প্ৰক্ৰিয়া 1 ডিসেম্বৰৰ পৰা ষ্টাৰ্ট কৰিছে আৰু আপোনালোকে সকলোৱে জানে যে আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেন্ট বোৰ্ডৰ যিজন চেয়াৰমেন সেই চেয়াৰমেনে আমাৰ মাননীয় খিলাইত্যদেৱ ডাঙৰীয়া কৈছে যে 1 তাৰিখৰ পৰা ডিসেম্বৰ মাহৰ 1 তাৰিখৰ পৰা ইয়াৰ আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব গতিকে ইতিমধ্যে বহু মানুহে আবেদন কৰিছে আৰু বহু মানুহে এতিয়ালৈকে আবেদন কৰা নাই কিন্তু তেওঁলোকে নাজানে যে আবেদনটো কেনেকৈ কৰিব গতিকে একদম ইজি প্ৰসেছত ঘৰত বহি আপোনালোকে কেনেকৈ আবেদন কৰিব সেইভাবে আজি এই ভিডিঅটো লৈ আহিছো তো ফ্ৰেন্ডছ প্ৰথমতে মোৰ চেনেলটো আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছে মোৰ চেনেলটো ফলো কৰি লওক যাতে মই দিয়া ইনফৰমেশনাল ভিডিঅবোৰ সবৰ আগত আপোনালোকে পায় তো ফ্ৰেন্ডছ আপোনালোকে আবেদন কৰাৰ কাৰণে ডেসক্ৰিপশন বক্সত লিংক দিয়া হৈ আছে আপোনালোকে তাত গৈ লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকে ডাইৰেক্ট এই পেজলৈ যেটো স্ক্ৰিনত মাধ্যমত দিয়া হৈ আছে এই পেজলৈ আপোনালোকে আহিব পাৰিব আৰু খুব ধুনীয়াকৈ আপোনালোকে আবেদন কৰিব লাগিব আৰু তাৰ লগতে আপোনালোকক জনাই দিওঁ যে আবেদনৰ কাৰণে আপোনালোকে অতি সোনকালে আধাৰ কাৰ্ড ভোটাৰ আইডি কাৰ্ড পেন কাৰ্ড নতুবা আপোনালোকৰ ড্ৰাইভিং লাইসেন্সটো লাগিবই মাষ্ট বি ড্ৰাইভিং লাইসেন্স লৈ ল'ব নহলে ভোটাৰ আইডি বা আপোনাৰ পেন কাৰ্ড দি আপোনালোক আবেদন কৰিব পাৰিব তো ফাইনালি মই ক্লিক কৰি চাক আহি গৈছো এই তো বন্ধুসকল আহি গৈছো কম্পিউটাৰ স্ক্ৰিনৰ মাধ্যমে আপোনালোকে দেখি আছে আপোনালোকে ইয়াত এই ডাইৰেক্টলি এই পেজটো আহিবলৈ হলে আপোনালোকে ডেসক্ৰিপশন বক্সত ইয়াৰ লিংক দিয়া হৈ আছে তাত গৈ আপোনালোকে ডাইৰেক্ট ৱেবছাইট এইটো ৱেবছাইটত আহিব পাৰিব আৰু ইয়াৰ পৰা ডাইৰেক্ট আপোনালোকে আবেদন কৰিব পাৰিব তো প্ৰথমতে একদম ওপৰত লিখা আছে চাক ইয়াত চাক 1 নম্বৰ আইটেম ইনফৰমেশন আপুনি কিহত এপ্লাই কৰিব ডিস্ট্ৰিবিউশন অফ ই-ৰিক্সা আছে চাক মুফেড আছে এন্ড ই-ৰিক্সা আছে তেতিয়া হলে মই যেটো ধৰক এতিয়া ই-ৰিক্সাত আবেদন কৰি আছো ন এই কাৰণে আপুনি ই-ৰিক্সা সিলেকশন কৰিব আৰু যদি কাৰোবাৰ মুফেডৰ কাৰণে আবেদন কৰিব লাগে মুফেড মানে এই যে যিবিলাক স্কুটি নিচিনা গাড়ী আছে সেই গাড়ীক মুফেড বুলি কয় গতিকে সেই মুফেডৰ আবেদন কৰিবৰ কাৰণে মুফেডটো ওপৰত গৈ মুফেডটো সিলেকশন কৰি লব এতিয়া ধৰি লওক ইয়াত মই মোৰ আবেদনটো কৰিম মই ফৰ এক্সাম্পল আপোনাক দেখুৱাই দিছো ঠিক আছে আপোনালোকে ডিটেইলছটো ভৰি ল'ব ইয়াত তাৰ পিছত মেল হলে মেল ফিমেল হলে ফিমেল সিলেকশন কৰিব ভিলেজটো আপোনালোকৰ লিখি দিব পোস্ট অফিস দি দিব একদম ইজি প্ৰসেছত ৰাখিছে পুলিশ স্টেশন দি দিব স্টেট সিলেকশন কৰি দিব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব তাৰ পিছত পিন নম্বৰ দি দিব ডেট অফ বাৰ্থ দি দিব একদম ইজি ধৰক কোনো ধৰণৰ ডেট অফ বাৰ্থ দি দিব আধাৰ কাৰ্ড নম্বৰটো দি দিব এডুকেশনাল কোৱালিফিকেশন আপুনি দি দিব পাৰে ঠিক আছে আপুনি তাৰপিছত আপোনাৰ আপুনি কোন কমিউনিটি আছে সেই কমিউনিটি আপুনি দি দিব ঠিক আছে আপোনাৰ এছ2 অটোমেটিকলি ইয়াত ওলাই গৈছে এনুৱেল ইনকাম কিমান আছে ধৰি লওক এনুৱেল ইনকাম 1 লাখ দি দিছো ঠিক আছে এতিয়া আপোনাৰ দিব লাগিব কি জানেনে আপলোড কৰিব লাগিব চাক ডকুমেন্টস আপলোড আধাৰ কাৰ্ড আপলোড কৰিব লাগিব ড্ৰাইভিং লাইসেন্স আপলোড কৰিব লাগিব ভোটাৰ আইডি আপলোড কৰিব লাগিব ঠিক আছে এইটো কি কৰিব প্ৰথমতে আপোনালোকে কিহত আপলোড কৰিব লাগিব চাক পিডিএফ ইমান ভিতৰত 500 কেবিৰ ভিতৰত পিডিএফত আপলোড কৰিব লাগিব সেইবাবে মই ইয়াত অলৰেডি বস্তুখিনি লৈ ৰাখিছিলো ডকুমেন্টস আপলোড কৰাৰ পিছত সাবমিট কৰিব সাবমিট কৰাৰ লগে লগে এনেকুৱা এটা ধৰক এসাক আপোনালোকে স্ক্ৰিনৰ মাধ্যমত দেখা পাব যে আপোনালোকে এটা কোড পঠোৱাইছে সেই কোডটো ইয়াত বহাই দিব মানে কোড মানে ওটিপি বহাই দিব আৰু ওটিপি বহোৱাৰ লগে লগে
কি কৰিব ভেৰিফাই কৰি দিব ঠিক আছে যেনেকৈ ধৰক মই ভেৰিফাই কৰি দিছোঁ ভেৰিফাই কৰাৰ লগে লগে সাকসেসফুলি হৈ গৈছে এতিয়া চাক আপোনাৰ যিটো এপ্লিকেশ্যন কৰিছে সেই এপ্লিকেশ্যনটো আপোনালোকে ডাইৰেক্টলি প্ৰিণ্ট আউট কৰি ঘৰত ৰাখি দিব পাৰে বা মোবাইলত কৰিলে আপোনালোকে সেভ কৰি ৰাখি দিব পাৰে গতিকে এটো ভৱিষ্যতে আপোনাক লাগিব যেনেকৈ যেতিয়া আপোনালোকক মাতিব সেই ধৰক এপ্লিকেশ্যনটো যেতিয়া তেওঁলোকে ৰিসিভ কৰিব হয়তো ভেৰিফিকেশ্যনৰ কাৰণে যেতিয়া মাতিব তেতিয়া এপ্লিকেশ্যনটো আপোনালোকক দেখুৱাব লাগিব তো একদম বহুত ইজি প্ৰচেছত আপোনালোকে আবেদন কৰিব পাৰিব তো ফ্ৰেণ্ডছ যোনে নতুনকৈ ভিজিট কৰিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক সকলো সময়ত যাতে মই দিয়া ইনফৰমেশ্যন ভিডিঅ'বোৰ সবৰ আগত আপোনালোকে পায় প্ৰিয়াজলি ইমানেই ধন্যবাদ থাকিলে সকলোকে নমস্কাৰ জয় অসম